সুন্দৰভাৱে ইয়াত পালন কৰিবলৈ সমবেত হৈছোঁ। ৰাইজৰ উৎসাহ উদ্দীপনাই এই কথাকে বুজাইছে যে এই অঞ্চলৰ ৰাইজ কিমান ভক্তপ্ৰাণ আৰু আপোনালোকে কিমান শ্ৰদ্ধাৰে সৈতে এই পূজাত সমবেত হৈছে। মই আপোনালোক সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। নলবাৰী আৰু বাস্কা জিলাৰ কেইবাখনো গাঁৱৰ মিলনভূমি বৃহত্তৰ ধমধমাত 1919 চনত স্থাপিত হোৱা ধমধমা আঞ্চলিক দুৰ্গা মন্দিৰে অঞ্চলটোৰ আধ্যাত্মিক জীৱনশৈলী শক্তিশালীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই মন্দিৰ নিৰ্মাণত যিসকল বিশিষ্ট ব্যক্তি, দাতা আৰু ধৰ্মপ্ৰাণ ব্যক্তিয়ে অৰিহণা আগবঢ়াই গ'ল, তেখেতসকলকো আজি মই এই শতবৰ্ষৰ অনুষ্ঠানত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। এই অঞ্চলত অৱস্থিত ধমধমা শিৱ মন্দিৰ, বোনবাৰী বাথৌ মন্দিৰ, মহিনা মন্দিৰ, বগৰীবাৰী হনুমান মন্দিৰ, নাহেৰবাৰী দুৰ্গা মন্দিৰ, বালিতাৰা বুঢ়াগোসাঁই থান আদিয়ে অঞ্চলটোক আধ্যাত্মিকভাৱে সমৃদ্ধ কৰিছে। ধমধমা এক ঐতিহ্যমণ্ডিত অঞ্চল। ইয়াৰ সমীপৰ ৰাজাভিটাৰ ওচৰত আজিও ভেঙুৱা ৰজাৰ গড় দেখিবলৈ পোৱা যায়। ইয়াতে মধ্যযুগত খন্দোৱা সাতোটা পুখুৰীৰ লগতে গোহাঁই কমল আলিয়ে নৰনাৰায়ণ ৰজাৰ গৌৰৱ গাথাক সোঁৱৰাই আহিছে। মই পুনৰ এবাৰ ধমধমা ৰাইজক আজিৰ এই সুন্দৰ দিনটোত মই ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মা দুৰ্গাই আমাক সকলোকে অপাৰ আনন্দ, শান্তি আৰু সমৃদ্ধি দি থৈ যায় আৰু আমাৰ ৰাজ্যখনকো আগুৱাই লৈ যোৱাৰ বাবে আশীৰ্বাদ দিয়ে। ভাৰতবৰ্ষ হ'ল আধ্যাত্মিকতাৰ পীঠস্থান। সনাতন সভ্যতা আৰু সংস্কৃতিয়ে পূজা পাৰ্বণৰ গুৰুত্বক প্ৰমাণ কৰি আহিছে। দেৱভূমি ভাৰতৰ মানুহে আশা আকাংক্ষা, মনৰ কামনা বাসনা পূৰণ কৰাৰ বাবে প্ৰাচীন কালৰে পৰা দেৱ দেৱীক পূজা কৰি আহিছে। বহু ঋষি মুনিয়ে দেৱ দেৱীৰ আশীৰ্বাদ লাভৰ বাবে তপস্যাত ব্ৰতী হোৱাৰ অলেখ উদাহৰণ আমাৰ সনাতন ধ্ৰুপদী গ্ৰন্থসমূহত পোৱা যায়। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী ৰূপে মা দুৰ্গা দেৱীক